दिनै क'क्राझारनि 40 जिल्ला सान फालिनाय फोरबो खुंफुंदों। 1983 मायथाइनि 1 जुलाइ अक्ट'आव क'क्राझार जिल्ला महरै जोनोम मोनदोंमोन। दिनै क'क्राझार सहरनि बिगियान फरायसालिमानि नीलकमल ब्रह्मनि न'ब्लाङाव खुंफुंनाय 40थि क'क्राझार जिल्ला सानजों लोब्बा लाखिनानै बान्था राननाय हाबाफारिबो लानाय जायो। बे बान्था राननाय हाबाफारियावनो आसामनि केबिनेट मन्थ्रि उरखावगोरा ब्रह्मआ बाहागो लायो। मख'नो गोनांदि बिहु मोसानानै जारिमिनारि गिनिस बुकआव रेकर्ड खालामनाय मोसाखावरिफोरनो दिनैनि हाबाफारिनि गेजेरजों फोरमान बिलाइ आरो मान बान्थाखौ गथायनाय जायो। क'क्राझार जिल्लानिफ्राय सा 103 बिहु मोसाग्राफ्रा बाहागो लाहैदोंमोन। दिनै आसाम सरकारनि बिथोन बायदियै बिहु मोसानायाव बाहागो लानाय मोसाखावरिफोरनो 25,000 रां बान्थाखौ गथायनाय जायो। दिनैनि बे हाबाफारियावनो एमएलए लरेन्स इस्लारि, जिरन बसुमतारी, पद्मश्री बान्था मोनगिरि डक्टर मंगल सिंह हाज'वारि, क'क्राझार जिल्ला बेंगिरि बर्नाली डेका आरो पुलिस बिबानगिरिफ्राबो बाहागो लादों। क'क्राझार जिल्ला दिवसৰ দিনা মই এটাই কথাই ক'ব বিচাৰিছোঁ যে যি কক্ৰাঝাৰৰ কোনো পৰিচয় নাছিল এটা সময়ত, তা 1800 শতিকা বা এই সময়ত যদি কথা আমি চিন্তা কৰোঁ পৰিচয় নাছিলে। তাৰপিছত লাহে লাহে এটা সৰু টাউনত আহি গ'ল, আকৌ ৰেলৱে ষ্টেচন আহি গৈছে আৰু সেই ঠাইটো মহকুমা গঠিত হ'ল আৰু এইটো জিলা হ'ল। জিলাৰ পিছত আজি বিটিআৰৰ এটা হেডকোৱাৰ্টাৰ হ'ল আৰু তাৰপিছত আজি ইয়াত ইঞ্জিনিয়াৰিং কলেজ আহি গৈছে, CIT আহি গৈছে, ইউনিভাৰ্চিটি আহি গৈছে, মেডিকেল কলেজো আহি গৈছে, বিভিন্ন ধৰণৰ শিক্ষা অনুষ্ঠানবিলাক আহি আছে। তো অকল মানে ফিজিকেল গ্ৰথটো বুলি নহয়, কোৱালিটি গ্ৰথ আমাক লাগে। তো শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো কোকৰাঝাৰ জিলা অসমৰ ভিতৰতে আমি সৰ্বশ্ৰেষ্ঠ মানে সকলৰ মাজত এটা হ'ব লাগে। আজি যদি শিৱসাগৰৰ কথা, গোলাঘাটৰ কথা, ধেমাজিৰ কথা যদি আমি কওঁ, তেওঁলোকৰ স্থান সদায় তলত থাকে শিক্ষাৰ ক্ষেত্ৰত। SSLC এক্সামেই হওক বা হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰই হওক বা যিমানবিলাক APSC SCS মানে এইবিলাক ক্ৰেক কৰিছে ফিল্ম হিচাপে। গুৱাহাটীটো চেণ্টাৰ, তাত বহুত জিলাৰ মানুহ জমা হয়। গুৱাহাটীৰ বুলি হ'ব লাগে বুলি কোনো কথা নাই। এতিয়া কোকৰাঝাৰৰ এই স্থানটো দখল কৰিব পাৰিব লাগে, তেতিয়াহে আমাৰ একচুৱেল ডেভেলপমেণ্টটো সম্ভৱ হ'ব। এই কাৰ্যসূচী যিসকলে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে মেগা বিহু ইয়াতে অংশগ্ৰহণ কৰিছিলে 13 তাৰিখ আৰু 14 তাৰিখ এপ্ৰিলত। যিসকলক অসম চৰকাৰৰ তৰফৰ পৰা 25,000 টকা মাননি দিয়া হৈছে আৰু তেখেতসকলক সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে স্বীকৃতি পত্ৰ আৰু চাৰ্টিফিকেট দিয়া হৈছে। এইটো প্ৰদান কৰা অনুষ্ঠান যোৱাকালি মই বাক্সা আৰু চিৰাঙত আছিলোঁ, এটা দিনতে দুটা, আৰু আজি কোকৰাঝাৰ আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ডেও হৈ আছে। কোকৰাঝাৰ জিলাবাসীলৈ মোৰ অভিনন্দন যে আজিৰ পৰা 1983 চনত আজিৰ দিনতে কোকৰাঝাৰ জিলা নটিফিকেশ্যন হৈছে। তাৰ আগত 1957 চনত 57 চনত মহকুমা ঘোষণা হৈছিলে। আজি কোকৰাঝাৰ জিলা বহুত ক্ষেত্ৰত আগবাঢ়িছে আৰু বহুত ক্ষেত্ৰত আগবাঢ়িব লগা আছে। বিহুৰ দ্বাৰা দি অসমে বিশ্বত যে এটা ৰেকৰ্ড গঢ়ি তুলিলে, অভিলেখ গঢ়ি তুলিলে আৰু গোটেই সমগ্ৰ বিশ্বই আজি বিহু সম্পৰ্কে জনা হৈ গ'ল। এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ কৃতিত্ব, সফলতা। কাৰণ নিজৰ সংস্কৃতিক ভাল পোৱা বহুতখিনি মানুহ আছে, কিন্তু এই সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে পৰিকল্পনা কৰা আৰু সঠিকভাৱে কৰা তেনেকুৱা মানুহ কম থাকে। আজি এইটো সফলতা আকৌ এবাৰ আমাক উৎসাহিত কৰিছে। আগন্তুক 2 তাৰিখ অক্টোবৰত, 2 অক্টোবৰত অসম আৰু এটা অভিলেখ সৃষ্টি কৰিব গৈ আছে যে একেটা দিনতে আমি 1 কোটি গছপুলি ৰোপণ কৰিম। কোকৰাঝাৰ জিলাতো কেইবা লাখ মানে হয়তোবা গছপুলি ৰোপণ কৰা হ'ব। তো আজিৰ দিনত এইখিনি মই জনাবলৈ পাই সুখী হৈছোঁ আৰু যিখিনি কাৰ্যসূচী আনুষ্ঠানিকভাৱে সেইসকলক সন্মান দিলোঁ, যিসকলে বিহুৱাতীসকলে এইদিনা ভাগ লৈছিলে সেইসকলক আজি সন্মান দিবৰ কাৰণে আনুষ্ঠানিকভাৱে এনেকুৱা কাৰ্যসূচী যে আয়োজন কৰা হৈছে,
তাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। 100গৰাকী বিহুৱতী আৰু 3গৰাকী ৰিজাৰ্ভত আছিলে, তেখেতসকলে প্ৰশিক্ষণ লৈছিলে আৰু তাৰপিছত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত যিটো ষ্টেট লেভেল ৰেকৰ্ড আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা ভিজন আছিলে, এটা স্বপ্ন আছিলে আৰু সেই ষ্টেট লেভেল ৰেকৰ্ডত পাৰ্টিচিপেট কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ড পাইছিলে। আৰু আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশতে যোৱাকালি আৰু আজি অসমৰ আটাইকেইখন জিলাই কাভাৰ হৈছে আৰু বিহুৱতীসকলক এটা সন্মান জনোৱা হৈছে, তেখেতসকলক চাৰ্টিফিকেশ্যন দিয়া হৈছে আৰু লগতে 25,000 ৰুপিজকৈ DBT তেখেতসকলৰ একাউণ্টত কৰা হৈছে। তাৰে লগতে আমাৰ বাবে শুভ দিন, আপোনালোকে গমেই পায় যে আজি আমাৰ ডিষ্ট্ৰিক্ট ডে চেলিব্ৰেশ্যন হয় আৰু 1983 1 জুলাইত ডিষ্ট্ৰিক্টখনৰ ফাৰ্ষ্ট DC চাৰ্জ লৈছিলে, ডিষ্ট্ৰিক্টখন ফৰ্ম হৈছিলে আৰু 40 ইয়াৰ্ছ আজি কোকৰাঝাৰ জিলাই কমপ্লিট কৰিছে। চ' এই দুয়োটা প্ৰগ্ৰাম ইয়াতে আমি এটা আনুষ্ঠানিকভাৱে চেণ্ট্ৰেলি চেলিব্ৰেট কৰিছোঁ আৰু ইয়াৰ পিছত আমাৰ যিহেতু আজিকালি ডিষ্ট্ৰিক্ট আমাৰ ষ্টেটৰ বৰ্ডাৰ ভিলেজৰ ফাৰ্ষ্ট ভিলেজ অফ দ্য ভিলেজ বুলি অফ দ্য কাণ্ট্ৰি বুলি কয় মাননীয় প্ৰধানমন্ত্ৰী মহোদয়। ইয়াৰ পিছৰ কাৰ্যসূচীটো আমাৰ বাছবাৰীত হ'ব, যিখন এটা বৰ্ডাৰ ভিলেজ হয় আৰু তাতে আমাৰ DDC মিটিং ফৰ দ্য ফাৰ্ষ্ট টাইম আমি বৰ্ডাৰ ভিলেজত কৰিবলৈ গৈ আছোঁ আৰু বিভিন্ন অন্য কাৰ্যসূচীও আমাৰ ছেকেণ্ড হাফত এইখিনি সম্পন্ন কৰা হ'ব। আজি শুভ দিনত কোকৰাঝাৰবাসীক কি মেছেজ দিব? এইটোৱে মেছেজ দিম যে লিভ ইন পিচ, লিভ ইন এমিটি আৰু যিটো আমাৰ BTR চিফৰ স্বপ্ন যে চিটি অফ পিচ বুলি কোকৰাঝাৰৰ এটা নাম জনাজাত হৈ পৰিছে, আমাৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেলো হৈছে আৰু এইটো আমি কণ্টিনিউ কৰোঁ। ডেভেলপমেণ্ট আমাৰ নতুন চাম যি আছে, নতুন ইউথসকল যি এটা ডেভেলপমেণ্টেল ট্ৰেণ্ডত গৈ আছে, সেইটো আগলৈও আমি চলাই থাকিব পাৰোঁ। BA BSc हाबनो गोनां फरायसाफोरनि थाखाय गोनां फोसावथाय। गसाइगाव जारागुरि गोविन्द बसुमतारी फरायसालिमायाव BA BSc डिग्रीनि मुं थिसननाया सोलिगासिनो। गिबिसिन मुं थिसनहैनाय सा 150सिम फरायसाफोरा बेसेन नाङाजासे मुं थिसननो हागोन। 150निफ्राय 200 सानि गेजेराव 75% रेहाय, 201निफ्राय 250सिम 50% रेहाय आरो 251निफ्राय 600नि गेजेराव मुं थिसननायनि रांखौ 25% रेहाय होनाय जागोन। जारागुरि गोविन्द बसुमतारी फरायसालिमाया बड'लेण्ड मुलुगसोलोंसालिजों गनायथि होजानाय गुनगोनां फोरोंगिरिफोरजों लोगोसे फरायसाफोरनि गाहाम सुबिदा गोनां फरायसालिमा। बड', इंराजि, एसामिस, पलिटिकल साइन्स, हिस्टरी, इकोनॉमिक्स, एडुकेशन, फिलसफी, ससियोलॉजी, जिअग्राफी आरो मेथ्स आयदाफोरखौ लानानै फरायसाफोरा बे फरायसालिमायाव फरायनो हागोन। लोगोसेयैनो फरायसाफोरा लाइब्रेरिनि सुबिदा, एक्सट्रा कारिकुलार एक्टिविटीज, कैरियर काउन्सिलिं, सांग्रांथियारि हाबाफारि, रिविजन क्लास, लोगोसे स्पोकन इंग्लिश, सेल्फ डिफेन्स आरो कम्पिउटारनि उफ्रा सोलोंथायबो लानो हागोन। गोनो गोथो मोनदोंब्ला दानो 9706680878 700227129 आरो 7002131754 जानबुं अनजिमायाव जगाजग खालाम। कलेज वेबसाइट www.gbcj.edu.in, इमेल ID govindacollege@gmail.com।